এইবাৰ প্ৰচণ্ড বহুমত প্ৰচণ্ড বিজয় আমাৰ লক্ষ্য থাকিব। বিটিআৰত প্ৰচণ্ড বহুমতেৰে আমি প্ৰতিটো সমষ্টিত NDA জিকিব লাগিব। আমাৰ কেতিয়াবা কম্পিটিশ্যন হয়, UPPL নে বিজেপি, UPPL নে AGP নে বিজেপি। UPPL দলৰ নেতৃত্বকো অনুৰোধ জনাইছোঁ, AGP দলৰ নেতৃত্ব, বিজেপি দলৰ নেতৃত্বকো অনুৰোধ জনাইছোঁ, একেবাৰে তৃণমূল পৰ্যায়ত আমি খুব সুন্দৰ বুজাবুজি এতিয়াৰে পৰাই আপোনালোকে আৰম্ভ কৰক। আৰু আমি কোনো নিৰ্বাচনত সহজভাৱে নলওঁ, আৰু সহজভাৱে লোৱাটো উচিতো নহয়। অক্টোবৰ 400 পাৰ হয় নহয়, এটা আমাৰ শ্লোগান আছিল, আমি নোৱাৰিলোঁ। গতিকে আমি এইবাৰ প্ৰচণ্ড বহুমত প্ৰচণ্ড বিজয় আমাৰ লক্ষ্য থাকিব। বিটিআৰত আমাৰ টাৰ্গেট দেখোন নাই 40টা জিকিম বুলি আমি নকওঁ। প্ৰচণ্ড বহুমতেৰে আমি প্ৰতিটো সমষ্টিত NDA জিকিব লাগিব। তাৰ কাৰণে প্ৰতিজনে কাম কৰক। গ্ৰাছৰুটত আমাৰ কেতিয়াবা কম্পিটিশ্যন হয়, UPPL নে বিজেপি, UPPL নে AGP নে বিজেপি। UPPL দলৰ নেতৃত্বকো অনুৰোধ জনাইছোঁ, AGP দলৰ নেতৃত্ব, বিজেপি দলৰ নেতৃত্বকো অনুৰোধ জনাইছোঁ, একেবাৰে তৃণমূল পৰ্যায়ত আমি খুব সুন্দৰ বুজাবুজি এতিয়াৰে পৰাই আপোনালোকে আৰম্ভ কৰক। কাৰণ আমি কোনো নিৰ্বাচনত সহজভাৱে নলওঁ, আৰু সহজভাৱে লোৱাটো উচিতো নহয়। অক্টোবৰ 400 পাৰ হয় নহয়, এটা আমাৰ শ্লোগান আছিল, আমি নোৱাৰিলোঁ। গতিকে আমি এইবাৰ প্ৰচণ্ড বহুমত প্ৰচণ্ড বিজয় আমাৰ লক্ষ্য থাকিব। বিটিআৰত